গুৱাহাটী দৌল গোবিন্দ মন্দিৰত ফাল্গু উৎসৱৰ পাৰ ভঙা উৎসাহ দুৰ্লভ খেলি পুৱাৰ এচাক বৰষুণৰ পিছত দৌল গোবিন্দ মন্দিৰত সমাবেত হৈছে অগণন লোক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ ৫ দিনীয়া বৰ্ণাঢ্য দৌল উৎসৱৰ আজি মহাপূজা ভাল লাগিছে ইয়াতে সমাগম বহুত মহিলা আৰু সন্ধিয়াটো আৰু বহুত হ'ব মানে আজি মহাপূজাটো আজি ৰাতি ৯টা মানলৈ ভোগেই হৈ থাকিব ইয়াত মানে পায়সৰ ভোগটো হয় আৰু কাইলৈৰ পৰাতো দিনত সদায় মানে ভাতৰ ব্যৱস্থা কৰা হয় ইয়াত ৰাতিৰো বাৰু হয় আৰু যিসকলে আমি ইয়াত অনুষ্ঠান কৰোঁ গোটেইখিনি মানে কলাপ্ৰেমী ৰাইজ বা ইয়াৰ কমিটিৰ সকলোৱে ৰাতি এটা অন্নমুঠি গ্ৰহণ কৰিহে ঘৰলৈ যাব আজি আমিতো হোলী গীত পৰিৱেশন কৰিম আৰু ইয়াতে মানে প্ৰসংগ চসংগ হৈ থাকে ৰাতিপুৱা পুৰুষসকলে প্ৰসংগ কৰে এইটো সদায় কৰে দেই এইটো আজি বুলি নহয় নিত্য নৈমিত্তিক ঘটনা আৰু বৃহস্পতিবাৰ হ'লে সন্ধিয়া মহিলাৰ হয় নাম এতিয়া হোলীৰ সময়ত হোলী গীত ইয়াতে আখৰা কৰা বহুত দল আহে আখৰা কৰে আৰু সেইমতে তাৰমানে স্থানীয় মহিলাসকলে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ মহিলাখিনি ইয়াতে একগোট হৈও গায় বিভিন্ন বিভিন্ন ঠাইৰ পৰা বিহলঙনি আমাৰ ৰজাদ্বাৰ অভয়পুৰ ৰামাৰা সকলো ঠাইৰে মানুহ আহি ইয়াতে হোলী গীত পৰিৱেশন কৰে আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ বিগ্ৰহত ধৰ্মীয় পৰম্পৰাৰে দুবাৰকৈ দিয়া হ'ব ফাকু বৃহস্পতিবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত সমাপন হৈছিল মেঘদাহ তাৰ পিছতে দৌলত প্ৰতিষ্ঠা কৰা হয় বিগ্ৰহ পূৰ্বৰ দৰে এইবেলিও দৌল গোবিন্দৰ দৌল উৎসৱত লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তৰ প্ৰাণ লোকক আদৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে নন্দ কুমাৰে আকু খেলে নাম নন্দ কুমাৰে আকু খেলে নাম নন্দ কুমাৰে দেৱৰ দুৰ্লভ খেলি News Next Report, The Northeast Times.